নমস্কাৰ 2018 বৰ্ষত হৈ যোৱা এটা মৰ্মান্তিক ঘটনা যিটো ঘটনাৰ পিছত এটি পৰিয়াল হৈ পৰে নিঃশেষ সেই সময়তে কবি অনন্ত কুমাৰ ভূঞাদেৱে লিখিছিলে এটি কবিতা দিখৌত সাঁতুৰিলো যৌৱনৰ প্ৰথম খোজ দিব নোৱাৰিলো ভৰি থবলৈ নাপালো পুৱাৰ নিয়ৰ পৰা ডুবৰি বন অনুভৱী জীৱনৰ কোমল সময় সাঁচি ৰাখিব নোৱাৰিলো সময়ৰ ৰঙীন উৎসৱৰ মাজত বুটলি ল'ব নোৱাৰিলো মনৰ অভিলাষ যৌৱনৰ ভৰ দুপৰীয়া অভিশপ্ত সময়ে ৰং ছটিয়াবলৈ সময় নিদিলে শৰতৰ প্ৰথম নিশা কবিতাৰ ৰূপকথাৰে সজোৱা নহল জীৱন অজানিতে গুচি আহিলো এদিন দিখৌত সাঁতুৰিবলৈ বাৰিষাৰ বানপানীৰ প্ৰবল সোঁত সময়ে উপহাস কৰিছিল আমাক আন্ধাৰে আৱৰি ধৰিছিল এনেদৰে শেষ হৈছিল এটি প্ৰেৰণাৰ স্নিগ্ধ সন্ধ্যা আকস্মিকভাৱে আৰ্তনাদ উতলি উঠিছিল গভীৰ পানীৰ তলত শৰীৰ কঁপি উঠিছিল দিখৌৰ কোবাল সোঁত ভয়বোৰে উচুপি আহিল হিয়াই ফেকুৰি উঠিছিল আমাৰ জীয়া আত্মাই ছটফটাই নিঃশেষ হৈছিল পানীৰ তলত হৃদয়ে সংকেত দিছিল আমাক জীৱনৰ অন্তিম সময়ৰ পথ বন্ধ হৈছিল উদ্ধাৰৰ উফন্দি উঠা জলতৰংগত ভয় আৰু আৰ্তনাদৰ ফিৰিঙতি বিয়পিছিল ডুব যোৱা আবদ্ধ গাড়ীৰ ভিতৰত সেই অজান সন্ধ্যা দিখৌৰ বুকুত হেৰাই যোৱাৰ অন্তিম সময়ত ইজনে সিজনক আৱেগত সাৱটি ধৰিছিলোঁ দিখৌত সাঁতুৰিছিলোঁ গোটেই পৰিয়াল জীৱনৰ সেই সময়ত প্ৰস্থানৰ দুৱাৰ খেপিয়াই পোৱা নাছিলো লাহে লাহে চেঁচা হৈ আহিল শৰীৰ উশাহবোৰ শেষ হ'ল নিশ্বাস হেৰুৱালো অৱৰুদ্ধ উদ্ধাৰৰ পথ জীৱন্ত ৰূপত বাকৰুদ্ধ আইতাজনী প্ৰথমে নিথৰ হ'ল চিৰকাললৈ দিখৌত সাঁতুৰিলো আমাৰ পৰিয়াল সাঁতুৰি ভাগৰি শুই পৰিলো চিৰকাল